বন্ধুসকল স্বাগতম জনাইছো বন্ধুসকল আপোনালোকে CSC আইডিৰ কাৰণে যদি আপোনালোকে 1479 টকা আপোনালোকে পে কৰিছে আৰু পে কৰাৰ পাছত আপোনালোকে ইউজাৰ আইডি আৰু পাছপোৰ্ট পোৱা নাই তেতিয়াহ'লে আজি ভিডিঅ'টো আপোনালোকে চাওক আৰু 1 সেকেন্ডৰ ভিতৰত আপোনালোকে ইউজাৰ আইডি আৰু পাছপোৰ্টটো আপোনালোকে পাব গতিকে বন্ধুসকল আপোনালোকে ভিডিঅ'টো মিছ নকৰিব মনোযোগেৰে চাব গতিকে বন্ধুসকল প্ৰথমতে আপোনালোকক মই দেখুৱাই দিম প্ৰথমতে আপোনালোকে এপ্লাইত যাব এপ্লাইত গৈ আপোনালোকে TC সাৰ্টিফিকেট আপোনাৰ TC সাৰ্টিফিকেটত যাব আৰু TC সাৰ্টিফিকেটত গৈ ডেস্কটপ সাইট আপোনালোকে আকৌ লগইন কৰি চাব লগইন উইথ আসত ক্লিক কৰি দিব আৰু ইয়াত আপোনালোকে দেখিব ইয়াৰ ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত মোবাইল নম্বৰটো দি দিব আকৌ মোবাইল নম্বৰটো দিব ইয়াত আৰু ইয়াত ইমেইল আইডিটো অটোমেটিকলি শ্ব' কৰিব ইয়াত দেখিছে আপোনালোকে CSC আপোনালোকে ইউ আৰ অলৰেডি ফিট উইথ আছ ইউজাৰ কাইণ্ডলি লগইন উইথ ইউৰ ইউজাৰ নেম এণ্ড পাছপোৰ্ট গতিকে বন্ধুসকল আপোনালোকক ইয়াত লগইন কৰিবলৈ কৈছে অলৰেডি ইয়াত পে কৰা হৈছে CSC আইডি TC সাৰ্টিফিকেটৰ কাৰণে গতিকে বন্ধুসকল আপোনালোকে কেনেধৰণে লগইন কৰিব আজি এই ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব মনোযোগেৰে চাব ইয়াত বেগ আহি আপোনালোকে ইয়াত লগইন বুলি আছে আপোনালোকে লগইনত ক্লিক কৰি দিব আৰু লগইনত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে ইউজাৰ নেম আৰু পাছপোৰ্ট বিচাৰিছে গতিকে আপোনালোকৰ এতিয়া ইউজাৰ নেম আৰু পাছপোৰ্ট নাই গতিকে প্ৰথমতে আপোনালোকে ইয়াত ফৰগেট বুলি আছে তলত ফৰগেট পাছপোৰ্টত ক্লিক কৰি দিব আৰু ফৰগেট পাছপোৰ্টত ক্লিক কৰাৰ পাছত আপোনালোকে TC সাৰ্টিফিকেটৰ কাৰণে যিটো মোবাইল নম্বৰ আপোনালোকে লিংক কৰিছিলে আৰু এই মোবাইল নম্বৰটো আপোনালোকে ইয়াত দি দিব ইয়াত সাবমিট বুলি আছে আপোনালোকে সাবমিট কৰি দিব আৰু সাবমিট কৰাৰ পাছত আপোনালোকৰ OTP আহিব ইয়াত দেখিছে আপোনালোকে OTP আহিছে ইয়াত OTP লগতে ইয়াত TC নম্বৰটো আহিব ইয়াত TC নম্বৰটো আহিছে OTP লগতে গতিকে বন্ধুসকল আপোনালোকে OTPটো দিব আপোনাৰ OTPটো উদ্দকে দিব 0 ইয়াত ভেৰিফাই বুলি আছে আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব আৰু ভেৰিফাইড ক্লিক কৰাৰ পাছত আপোনালোকে প্লিজ আপডেট ইউৰ লেটেষ্ট পাছপোৰ্ট ইয়াত আপোনালোকে নিউ পাছপোৰ্ট সেট কৰিব পাৰে এটা হিচাপত আপোনালোকে পাছপোৰ্ট এটা বনাই ল'ব 8 কেৰেক্টাৰৰ ভিতৰত মই যেহেতু এটা পাছপোৰ্ট বনাই আছো আপোনালোকে বনাই ল'ব আৰু তলত আপোনালোকে ওপৰৰ যেটো পাছপোৰ্ট হয় তাত কনফাৰ্ম কৰি দিব এই পাছপোৰ্টটো আপোনালোকে তলত দি দিব এই পাছপোৰ্টটো দি দিব এইটো সেম দি দিব আপোনালোকে এটো দিয়াৰ পাছত আপোনালোকে আপডেট বুলি আছে আপোনালোকে আপডেটত ক্লিক কৰি দিব আৰু আপডেটত ক্লিক কৰাৰ পাছত আপোনালোকে ইউৰ পাছপোৰ্ট ৰেজিষ্টাৰ্ড ইন ইউৰ প্ৰগ্ৰেছ প্লিজ চেক SMS ইউৰ ডিটেইলছ গতিকে বন্ধুসকল আপোনালোকে এতিয়া কিবা হৈছে ৰেজিষ্টাৰ হৈছে আপোনাৰ পাছপোৰ্টটো এতিয়া আপোনালোকে কেনেধৰণে লগইন কৰিব আপোনালোকক মই লগইন কৰি দেখুৱাম মই এতিয়া ডাইৰেক্ট লগইন কৰি আপোনালোকক দেখুৱাই দিম কেনেধৰণে লগইন কৰিব ইয়াত আপোনালোকে TC নম্বৰটো আপোনালোকে মেছেজটোত আহিব ইয়াত TC নম্বৰ এই TC নম্বৰটো দিব আপোনালোকে প্ৰথম কথা হ'ল আপোনালোকে ইয়াত কিছুমান ভুল কৰে আপোনাৰ যেটো লেটাৰ হয় আপোনালোকে লেটাৰটো দিব লাগিব ইয়াত আপোনালোকে এনেকৈ ইউজাৰ নেমটো দিব T আৰু EC আপোনালোকে প্ৰথমটো কেপিটেল লেটাৰত দিব আৰু বাকিখিনি স্মল লেটাৰত দি দিব আৰু ৱৰ্ডখিনি আপোনালোকে দি দিব 38 আৰু আপোনালোকে ইয়াত পাছপোৰ্টটো দি দিব
অকণ আগত আপোনালোকে যিটো পাছৱৰ্ড দিছে এই পাছৱৰ্ডটো আপোনালোকে সেম দি দিব ইয়াতে তলত আপোনালোকে লগইন বুলি আছে আপোনালোকৰ লগইন আপোনালোকে লগইন কৰি দিব ইয়াত দেখিছে আপোনালোকে এটো 1 সেকেন্ডৰ ভিতৰত এটো লগইন হৈছে গতিকে আপোনালোকে এইদৰে 1 সেকেন্ডৰ ভিতৰত আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপোনালোকে এইদৰে কৰি ল'ব পাৰে গতিকে বন্ধুসকল আপোনালোকে এইদৰে 1 সেকেন্ডৰ ভিতৰত আপোনালোকে লগইন কৰিব পাৰিব গতিকে আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটো ভাল পালে তেতিয়া লাইক এটা কৰি আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এইদৰে নতুন ভিডিওসমূহ আপোনালোকে আগতীয়াকৈ পায়